গাইজ প্ৰাণজিত ব্লগ ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকক। এতিয়া মই আমাৰ মামাহঁতৰ ঘৰত আছোঁ। ফিল্ডৰ ফালে যাম এতিয়া। গছতলৰ বিহু নাচি আছে। আপোনালোকক যিমানখিনি বাৰু ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ব'লক, যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ব'লক, বহুত দিনৰ মূৰত 2 মাহমান পাছত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। এইফালে ইয়াত আহি চুম্বুতে লগ পালোঁ, সেইফালে মনোজ। চাই থাকক, এতিয়া পাই গ'লোহি। চাই থাকক ভিডিঅ'টো, সেইফালে নজৰ দিব। এইফালে আমাৰ বাইৰে আছে। এইফালে নাচি আছে। এইফালে চাওক, মনুচিৰে ঝুলনা খেলি আছে। এতিয়া আমি উঠিমগৈ। এতিয়া এইফালে এখন আছে, চাওক। তো আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকক দেখাই দিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আৰু ৰাতি বিহুত ব্লগ এটা বনাম, চাব আপোনালোকে।